হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। আৰু এই দেখিছেনে কি কৰি আছে? এই দেখিলে কি কৈছে? কেনেকৈ দৌৰ মাৰিছে দেখি গ'ল। মই দেখুৱাই দিলোঁ। কোননো মই দেখাই নাই। পৰ্দাখনত হেৰি কৰি আছেগৈ। পুনৰবাৰ আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই বা ঘৰত আছোঁ। আচলতে ইয়াত এতিয়া ভাদ মাহৰ নাম লৈ আছে ন চবতে, আৰু আমাৰো নামঘৰটো লৈ আছে। আৰু সেইবাবে এতিয়া দুগৰাকী মানুহ আহিব মানে কি আমাৰ গাঁৱৰে, আৰু এতিয়া বাৰ ঘৰত নেগেৰা মানে নাম শিকিব আহিব, মানে ৰিহাৰ্চেল টাইপৰ নিচিনা। আৰু সেয়েহে ময়ো আহিছোঁ, আহি পেলাই বহি আছোঁ। তেওঁলোকে বৰ্তমানলৈকে অহা নাই বাৰু মানুহকেইগৰাকী। তাৰপৰা আহিলে বাৰু দেখুৱাম আপোনালোকৰ সকলো। আৰু এতিয়া আমি দুইজনী এইখিনিতে বহি আছোঁ আগফালে। তাই মোবাইল চাই পিনে এইপিনে তাই এইবাৰ 10ৰ মেট্ৰিক দিব, কিন্তু মোবাইলতে বিজি। সেইজনী মোৰ সৰু ভাগিন। হাই দে ধুন পেন হাতত লৈ আছে। পেন পিন্ধাই নাই মানে। সৰু ভাগিনক ধেমালি কৰি আছোঁ, জোকাই আছোঁ। আচলতে তাইক ভালো লাগে জোকাৰি, সেইকাৰণে আৰু চাৰি হোৱা ভিডিঅ'টো। আৰু বাঘত থাকোঁতেনে মানুহজনৰ ফোন আহিলে যে ঘৰলৈ কল বেপাৰী এজন আহিছে কল নিবলৈ। আচলতে ঘৰত কল আছিলে, জাহাজী কল কাটি থোৱা আছিলে। তেখেতে নিম বুলি কলত কাটি থৈছিলে, আৰু আজি নিবলৈ আহিলে। আৰু মানুহজন যিহেতু ঘৰত নাই, তেখেতে ফোন কৰিয়ে ক'লে মই কলকেইটা দিবলৈ আহিলোঁ। আচলতে আৰু ঘৰটোত এইটো ঘৰত যিহেতু আমি নাথাকোঁ, সেইবাবে চাফা কৰি থোৱাও নাই, ইমান অলপ লেতেৰা হৈ আছে। বাকী সেইবিলাক চকু নিদিব। আৰু এতিয়া মই কলকেইটা আচলতে মই ভিডিঅ' কৰা নাছিলোঁ, ভাগিনজনীয়ে তেনেকুৱাতে ভিডিঅ' কৰি থৈছিলে। ভাগিনজনো মোৰ লগতে আহিছিলে। বাৰু ভালেই পালি বোলো ভিডিঅ'টো ইয়াতে এড কৰি দিওঁ। আৰু ময়ো মানুহজনক কলকেইটা দি আহোঁ, মানে ইয়াত বাহঁতে ৰিহাৰ্চেল কৰিলে আৰু ঘূৰি আহি পালেহি। আৰু নবৌ এগৰাকীও আহিম বুলি কৈছিলে, কিন্তু তেখেত নাহিলে। কিয় বা নাহিলে সেইটো নাজানো। বাকী ভিডিঅ'টো চাই গৈ থাকিব, আৰু কেনে পাই জনাবলৈ নাপাহৰিব।
তবলা আছে না কোন বস্তু হ'ব পাৰে নাম Mary
ভিডিঅ'টো ইমানেই আছিলে আৰু শেষলৈকে যিসকলে চাইছে সকলোকে বহুত বহুত ধন্যবাদ। আৰু আমি প্ৰেক্টিচ কৰি থাকোঁতে বহুতখিনি ভুল ক্ৰুটি হৈ গৈছে। আচলতে আমাৰ প্ৰেক্টিছে সেইটো, তাত আপোনালোকে দায়-দোষ নধৰিব। আৰু এতিয়া আমি নামঘৰলৈ বুলি ওলাই আহিলোঁ। মা, বা, খুৰী, নবৌ সকলোৱে আহিছে। আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৱে শেষলৈকে চোৱাৰ বাবে। ধন্যবাদ।